দেখা নয় দেই কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে এনে ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিম্পি ভিলেজ ব্লগ। আজি মই যাই আছোঁ চিংৰা বজাৰ আৰু চিংৰা বজাৰত কিয় যাইছোঁ আপোনালোকক সকলোকে দেখুৱাইছোঁ। আৰু এতিয়া আমি ই ৰিক্সাৰ বহি যাই আছোঁ বজাৰলৈ। আৰু এইফালে আমাৰ আবু আৰু মাহী আৰু এইফালে মুনু মোবাইল চাই আছে। চ' গাইছ এতিয়া আহি পালোঁ আমি বজাৰ আৰু বজাৰত ধুনীয়া ধুনীয়া শাক পাচলি ওলাইছে একদম মানে সেউজীয়া সেউজীয়া। আৰু আমি গাড়ীৰ পৰা নামাই নাই, নামিম আৰু এতিয়া আমি শাক বজাৰলৈ যাই আছোঁ। ইফালে কি ধুনীয়া ধুনীয়া শাক পাচলি কি সেউজীয়া লাগে না, ৰঙা লাগে না, হালধীয়া, কিমান ৰং বিৰংগ হৈ আছে শাক পাচলিৰ বজাৰখন। ইফালে ফুলকবি আৰু ইফালে বন্ধাকবি আৰু ইফালে ৰঙালাও, ঢেৰ শাক পাচলি ওলিছে। কিলো কিলো একে একে খালি জাগাৰ কাৰণে অলপ জাগাটো এক কিলো দিম আৰু এইটো বোলে কিবা ৰঙালাও বোলে দীঘল দীঘল পানীলাও টাইপৰ। আৰু এটাত বোলে 30 টকা কৰে আৰু এটা লৈ ল'লোঁ ৰঙালাও। আৰু এতিয়া বজাৰ কৰি কৰি আমাৰ আমনি লাগি গ'ল আৰু এতিয়া আমি এনে থিয় দি আছোঁ। আৰু ইফালে মুনুৰো বোলে আমনি লাগিছে আৰু ইফালে আমাৰ মাহী আৰু আবুৱে বজাৰ কৰাত ব্যস্ত, আমি ভিডিঅ' কৰাত ব্যস্ত। আৰু এতিয়া আমি যাই আছোঁ মাহী আৰু আবুৰ লগত গাহৰি পোৱালি আনিবলৈ। আৰু গাহৰি পোৱালি 3টা আনিম আৰু কিমান দাম হৈছে কি হৈছে ভিডিঅ'টো চাই থাকক, দেখা পাই থাকিব আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাই থাকিম। আৰু গাহৰি পোৱালিৰ দাম জুইছে দাম বাঢ়িছে আৰু মাংসৰো দাম বাঢ়িছে, পোৱালিৰো দাম বাঢ়ি গৈছে। আৰু গাহৰি পোৱালিবিলাক 3-4 হাজাৰৰ তলত পোৱাই নাযায়। আৰু আমি গাহৰি পোৱালি 3টা, আবুৰ এটা, মোৰ আমাৰ এটা এটা সব বুন্দাই তিনটা দেখা নয় দেই আপনার দামটো 3000 গাহরির দাম আছে ঘুরি নি কমত পাবি
ইয়াতো আছে পুৰা গাহৰি নামটো আছে এইটো ডাঙৰ জাতৰ গাহৰি ইফালে বাঁহৰ বস্তুগিলা কি ধুনীয়া ধুনীয়া কৰি ডালা চাঙলি খিৰিকা ধাৰা কি ধুনীয়া ধুনীয়া বস্তু ওলাইছে কি মানে দেখাতে কি ধুনীয়া দেখা পায় আৰু ইফালে মাছ আৰু এতিয়া আমি আহিছোঁ গাহৰি মাংস কিনিবলৈ আৰু ইফালে গাহৰি মাংস আৰু গাহৰি মাংসৰ দাম 320 টকা কিলো কিমান খাবা আৰু গাহৰি আৰু কিবা খাবলৈ আহিলোঁ চাহ দোকানত আৰু আমি পৰঠা লৈ ল'লোঁ পৰঠা আৰু ঘুগুনি আৰু এইফালে বাজাৰ কৰি লৈ লোৱা হ'ল আৰু এইফালে গাহৰিও লৈ ল'লোঁ 3টা ইফালে আহি কিনে গাহৰিটো বান্ধিবলৈ ল'লোঁ বজাৰৰ পৰা লৈ অনা গাহৰি মাংস এতিয়া ভাজিবলৈ লৈ ল'লোঁ আৰু এতিয়া মই বনাইছোঁ গাহৰি মাংস আৰু এতিয়া গধূলি হৈছে আৰু গধূলি মই যাই আছোঁ ওদালবাৰী চকত আৰু ওদালবাৰীত মই যাই আছোঁ চিমেণ্ট আনিবলৈ আৰু দৰ্জাৰ খিৰিকী অৰ্ডাৰ দিবলৈ আমি এইফালে এইখিনি হেৰি টান বান্ধি আছে আমি টানাই নাই জাল টানি হেৰি টান বান্ধি আছে আৰু এতিয়া আমি আহি পাই গ'লোঁ খিৰিকী ফ্ৰেম অৰ্ডাৰ দিবলৈ আৰু ইফালে চিমেণ্ট লৈ চিমেণ্ট লম্পেণ্ট লেতেৰা হৈ গৈছে